নমস্কাৰ পোনপ্ৰথমে আপোনালোকক মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ এক্সাম আছিলে, এক্সাম শেষ কৰি আহিলোঁ। আজি এই ভিডিঅ'টো বিশেষ এটা কাৰণত বনালোঁ। মই খবৰ পালোঁ যে কাম এটা ওলাইছে। কি কাম আপোনালোকে বাৰু জানেনে? মই ভাবিলোঁ কি মই জানো যিহেতু আপোনালোকক শ্বেয়াৰ কৰোঁ, কাৰণ মই এতিয়া ভাবোঁ যে মই যিখিনি জানো মোৰ চেনেলৰ প্ৰত্যেকজন মানুহে এই খবৰ এইটো অসমৰ বাহিৰতো বহুত মানুহে কাম কৰিছে। এনেকুৱা NGO বহুত আছে, হেল্থ কেয়াৰ এজেঞ্চি। আপোনালোকে হয়তো শুনিছে, যিসকলে নাই শুনা গুগলত এবাৰ চাৰ্চ কৰি চাব হেল্থ কেয়াৰ এজেঞ্চি কি হয়। অসমৰ বাহিৰতো বহুত ঠাইতে হৈছে। এতিয়া অসমত বিশেষকৈ মই যেতিয়া খবৰটো পাইছিলোঁ এইটো গুৱাহাটীতে খবৰ পাইছিলোঁ। এতিয়ালৈকে মই গুৱাহাটীৰ বাহিৰে বেলেগ ডিব্ৰুগড়ত হওক, যোৰহাটত হওক, শিৱসাগৰ হওক, এনেকৈ বেলেগ ঠাইত হেল্থ কেয়াৰ এজেঞ্চি আছে বুলি শুনা নাই। যদি আছে মই অৱগত নহয়। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে হেল্থ কেয়াৰ এজেঞ্চি গুৱাহাটীত বহুত আছে। আপোনালোকে তাত জইন কৰি মন্থলি 8,000-ৰ পৰা 20,000-লৈকে আপোনালোকে ইনকাম কৰিব পাৰে। তাত একো ধৰণৰ কোৱালিফিকেশ্যনৰ সিমান এটা প্ৰয়োজন নাই। বহুত হায়াৰ ষ্টাডি আপোনালোকক কোৱালিফিকেশ্যন নালাগে। ইয়াত 8 পাছ, 12 পাছ, ডিগ্ৰী কমপ্লিট যিকোনো ছোৱালীয়ে কৰিব পাৰিব। এই কামটো কৰিবলৈ আপোনালোকৰ অভিজ্ঞতাৰ কোনো প্ৰয়োজন নাই। এই কামটোত আপোনালোকক মই এইটোৱে প্ৰশ্ন কৰিব বিচাৰোঁ যে আপুনি অসুস্থ হৈ থকা দেউতাক কেতিয়াবা হাতত ধৰি খোজ কঢ়াই পাইছেনে? যদি পাইছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। অসুস্থ হৈ থকা আইতাক কেতিয়াবা কোচত বহাই ভাত খুৱাই পাইছে? হয়তো পাইছে, ময়ো পাইছোঁ। অসুস্থ হৈ থকা মাক কেতিয়াবা বাথৰুমত নি গা ধুৱাই পাইছে, কাপোৰ পিন্ধাই পাইছে? সেইখিনি হয়তো ময়ো জানো, আপুনিও কৰিছে সেইখিনি। যদি পাইছে সেইখিনি কৰিতো আপুনি কোনোদিন ঘৰত পইচা পোৱা নাই। ঘৰত কৰিছে, আপুনি পুণ্যও কৰিছে যে নিজৰ মাক আপুনি শুশ্ৰূষা কৰিছে, দেউতাক শুশ্ৰূষা কৰিছে, আইতাক শুশ্ৰূষা কৰিছে। সেইখিনি পুণ্য, মানুহে সেইখিনি কৰিব পৰাটো মানুহৰ সৌভাগ্যৰ কথা। কিন্তু এই কথাটো এইটো কাৰণে ক'লোঁ, এই কামটো যিটো এতিয়া বিশেষ কাৰণত এই ভিডিঅ'টো বনাইছিলোঁ, এই ভিডিঅ'টো সেইটো কাৰণে। যদি আপুনি সেই কামখিনি কৰি পাইছে তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই কামটোৰ লগত ৰিলেটেড হ'ল, যদি আপুনি সেই কামখিনি কৰি পাইছে, কাৰোবাক শুশ্ৰূষা কৰি পাইছে, কেতিয়াবা মা, দেউতা, আইতা, ককাক শুশ্ৰূষা কৰি পাইছে, তেনেহ'লে এই কামটো আপুনি কৰিব পাৰিব। আপোনাৰ দক্ষতা সেইখিনিয়ে লাগে। আপোনাক ইয়াত কোনো হায়াৰ ষ্টাডি কৰা দক্ষতা থকা ছোৱালী নালাগে। ইয়াত যিসকলে সেই কামখিনি কৰিব পাৰে তেখেতলোকৰ কাৰণে কামটো ওলাইছে। আপুনি সেইখিনি কৰি মন্থলি 8,000-ৰ পৰা 20,000-লৈকে ইনকাম কৰিব পাৰে। আৰু তাত আপুনি যেতিয়া কাম কৰিব 6 মান্থ হোৱাৰ পাছত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপুনি উলিয়াওঁ বুলি ক'লে পাৰে, নহ'লে এবছৰ হোৱাৰ পাছত বা আপুনি 2 বছৰ, আপুনি যেতিয়া কৰি শেষ হ'ব আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট তাৰ ফালৰ পৰা দিব। আপুনি সেই চাৰ্টিফিকেটখন লৈ এজ এ নাৰ্ছ হিচাপে নাৰ্ছিং হোমত কাম কৰিব পাৰিব। আপুনি যদি এই কামটো কৰিব বিচাৰে ওপৰত দিয়া এই নাম্বাৰটোত মেছেজ কৰিব, নহ'লে কমেণ্টত জনাব। যদি আপুনি ইণ্টাৰেষ্টেড হয় তেনেহ'লে ভিডিঅ'টো শেষ কৰাৰ পিছতে মোক কমেণ্ট নহয় নাম্বাৰত মেছেজ কৰি জনাব। লাজৰ কথা নাই। আপুনি আমুকৰ ঘৰত গৈ কাম কৰিব নেকি, তামুকৰ ঘৰত গৈ কাম কৰিব নেকি, তেনেকুৱা একো নহয়। ইয়াত আপুনি লোকৰ ঘৰত কাম কৰা ছোৱালীৰ ধৰণে কাম কৰিব নালাগে। আপুনি যিটো এজেঞ্চিৰ দ্বাৰাই আপুনি এই কামটোত সোমাব, সেই NGOটোত আপুনি সোমালে আপোনাৰ ডকুমেণ্ট ছাবমিট কৰিলে আপুনি তাত জইন হৈ গ'ল। এজেঞ্চিৰ মানুহে গৈ আপোনাক সেই পেচেণ্টৰ ঘৰত থৈ আহিব। এবাৰ আপোনাক সোধপোছো কৰিব যে আপুনি এই পেচেণ্টজনক চম্ভালিব পাৰিবনে নোৱাৰে। আপুনি যদি পাৰে তেনেহ'লে আপোনাক সেই পেচেণ্টজনৰ ওচৰত নিব। আপুনি এগৰাকী নাৰ্ছে যেনেকৈ এগৰাকী পেচেণ্টক কেয়াৰ লয়, বেজী দিয়াৰ পৰা কেতিয়াবা চুগাৰ টেষ্ট, প্ৰেছাৰ টেষ্ট, কেতিয়াবা মেডিচিন দিয়া হওক, আপুনি সেইখিনি কামহে কৰিব লাগিব। বেলেগ আপুনি পেচেণ্টৰ কিবা এইবিলাক ঘৰুৱা ঘৰ চফা কৰা, কাপোৰ ধোৱা এইবিলাক একো কৰিব নালাগে। আপুনি আৰু এটা মই কথা আপোনালোকক খুলি ক'ব বিচাৰোঁ, আপুনি যদি ভাবিছে যে মই লোকৰ ঘৰত গৈ কাম কৰিম নেকি, সেইটো কিন্তু ভুল। ইয়াত কোনো ধৰণৰ এনেকৈ বন কৰা ছোৱালীৰ নিচিনা আপুনি কাম কৰিব নালাগে। ইয়াত আপুনি অকল সেই পেচেণ্টজনৰ কামেই কৰিব লাগিব, আপুনি কাৰো কাম কৰিব নালাগে। ঘৰখনত যেনিবা তুমি এতিয়া ধৰি লোৱা ফেমিলিত বহুত মেম্বাৰ আছে, সেই মেম্বাৰৰ কাম তুমি একো কৰিব নালাগে। তোমাৰ পেচেণ্ট আছে, তুমি পেচেণ্টক সময়ত টেবলেট দিয়া, সময়ত ভাত দিয়া, সময়ত তুমি চুগাৰ টেষ্ট কৰা, প্ৰেছাৰ টেষ্ট কৰা, আৰু এইখিনি কাম আপোনালোকক শিকাই দিব। প্ৰথম আপোনালোকে যেতিয়া NGOত জইন কৰিব 2 দিন আপোনালোকক শিকাই গোটেইখিনি ক্লিয়াৰ কৰি দিব। কামটো কেনেকুৱা হয় কি হয় বুজাই দিব। যিহেতু ভিডিঅ'টোত ইমানখিনি কোৱাটো সম্ভৱ নহয়, ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইটো কাৰণে আপোনালোকে এবাৰ মোক কমেণ্টত নহ'লে মেছেজ কৰি জনাব পাৰে। আপোনালোকে যদি এই কামটোৰ বিষয়ে সবিশেষ জানিব বিচাৰে, এই ওপৰত দিয়া নাম্বাৰটো আগত দিয়েই গৈছোঁ, সেই নাম্বাৰটোত এবাৰ মেছেজ কৰিব, নহ'লে ফোন কৰি মোক সুধিব পাৰে।
এনেকুৱা ধৰণৰ বিশেষ কিছুমান ভিডিঅ' মই লৈ আহিম মাজে মাজে আপোনালোকৰ মাজলৈ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বহুত 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 শ্বেয়াৰ কৰক এটা কথা লাষ্টত ক'বলৈ পাহৰিছোঁ এইটো মাথো ছোৱালীসকলৰ কাৰণে ইয়াত ল'ৰাৰ কোনো কাম নাই যদি এই ভিডিঅ'টো ল'ৰাসকলে চাই আছে তেনেহ'লে তোমালোকৰ ভণ্টি তোমালোকৰ বা তোমালোকৰ গাৰ্লফ্ৰেণ্ড তোমালোকৰ ঘৰৰ ওচৰৰ কোনোবা খুৰা ছোৱালী খুৰী ছোৱালী তেনেকুৱা কোনোবা থাকিব তেখেতলোককে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা কাৰণ তেখেতলোকেও ভাবে কি ময়ো ইনকাম কৰোঁ তেনেহ'লে ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিব পাৰা